নমস্কাৰ, মোৰ নাম ৰাহুল দাস। পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আলোচনা কৰিব আহিছোঁ যি 5,563টা পোষ্ট পুলিচৰ তাৰ ইণ্টাৰভিউৰ ওপৰত। আমি জুন জুলাই মানৰ পৰা দৌৰি আছোঁ বহুত কেণ্ডিডেট, কিন্তু এতিয়ালৈকে কোনো ইণ্টাৰভিউ ডেট ঘোষণা কৰা নাই। যিহেতু আপোনাৰ নৱেম্বৰ মাহত আমাৰ এপ্লিকেশ্যন সমাপ্ত হ'ল আৰু আমি ভাবিছিলোঁ ডিচেম্বৰত আমাৰ ইণ্টাৰভিউ হ'ব, কিন্তু তেনেকুৱা একো নহ'লে। আমি অপেক্ষা কৰিলোঁ, নৱেম্বৰতো নহ'লে, ডিচেম্বৰটোতো নহ'লেই, তাৰপৰা জানুৱাৰীটো নহ'লে, তাৰপাছত ৰখি থাকিলোঁ কি হ'ব কি নহ'ব। তাৰপিছত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ছাৰে ঘোষণা কৰিলে যে আমাৰ ইণ্টাৰভিউ মে'ত বা জুন জুলাইত তেনেকুৱাতে হ'ব, কিন্তু এতিয়ালৈকে তথাপিও ফাইনেল কোৱা হোৱা নাই। যিহেতু আজি 26 জানুৱাৰী দিনা ঘোষণা কৰিম বুলি কৈছিল, এতিয়ালৈকে কোনো ধৰণৰ ন'টিছ SLB RB ছাইডত প্ৰকাশ পোৱা নাইকিয়া, আৰু আমাৰ কেণ্ডিডেটসকল তাৰ বাবে অলপ হতাশ হৈ আছে। কি হ'ব, ইমান প্ৰেক্টিচ কৰি আছোঁ, কি হ'ব পাছত। আমি প্ৰথম কথা হ'ল, আমি ডেটটোত ইমান গুৰুত্ব নিদিয়া ভাল, কাৰণ আমি ডেটটো যিমানেই ভাবি থাকোঁ সোনকাল হওক বা তেনেকুৱা ধৰণৰ চিন্তাবোৰ কৰি থাকোঁ, আমাৰ সিমানেই অলপ প্ৰেক্টিচলৈ মন নাযাব, তেনেকুৱা ধৰণৰ নিগেটিভ সেইবোৰ আহিব, ধান্দাবোৰ আহিব। সেইকাৰণে আমি ডেইলি আমাৰ ৰুটিনটো মেইনটেইন কৰিব লাগে। আমি ডেইলি প্ৰেক্টিচটো কৰি থাকিব লাগে। মিনিমাম 1 ঘণ্টা হ'লেও আমি প্ৰেক্টিচটো ডেইলি কৰি থাকিব লাগে। তেতিয়া আমাৰ ইণ্টাৰভিউ ডেট যেতিয়াই দিব, আমি তেতিয়া ধুনীয়াকৈ আমাৰ ফিজিকেল দিব পাৰিম, আৰু আমাৰ বিশেষ কষ্টও নহয়। ইণ্টাৰভিউ ডেট ঘোষণা কৰিলেও আমি অলপ আৰু হাৰ্ড প্ৰেক্টিচ কৰিলে আমাৰ বহুতখিনি আগবাঢ়ি যাব। আৰু সেইখিনিয়ে আৰু তোমালোক কোনো হতাশ নহ'বা, আৰু হতাশ হ'লেতো নিজৰ কাৰণে বহুত বেয়া, আৰু হতাশ হ'বলগীয়া নহয়ও। কাৰণ তোমাৰ আজি কষ্ট কৰিলেহে তুমি কাইলৈ কিবা পাম বুলি আশা কৰিব পাৰা, আৰু তুমি যদি আজিয়ে নকৰা আৰু পাছত কি পাবা। সেইখিনি মোৰ ফালৰ পৰা সকলোকে এটাই কওঁ, সকলোৱে ভালদৰে এতিয়াৰ পৰাই প্ৰেক্টিচ কৰি থাকা, আৰু যেতিয়া ইণ্টাৰভিউ ডেট দিব তেতিয়া ভালদৰে নিজৰ পাৰফৰ্মেঞ্চ দিব পাৰিবা। সেইখিনি ক'লোঁ, আৰু জয়াই অসম, সকলোৰ ভাল হওক।